স্বাগতম জনাইছোঁ মোৰ এটি ভিডিঅ'লৈ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ। চাওক যোৱা আমাৰ পূৰা আমাৰ ঘৰৰ চাৰিওফালে প্ৰাকৃতিক দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। পথাৰলৈ বুলি যাম আৰু দেখুৱাম যিমানখিনি পাৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশেষকৈ বাৰীত খাবলগীয়া বস্তু একোৱেই নাই বাৰু। নেমুবোৰ ধেৰ আছে বাৰু, লমা লমে লাগে। অমিতাটো খাব লাগে, প্ৰায় মানুহে নাখায়। অমিতাটো ভিটামিন আছে, কিন্তু কি ভিটামিন আছে মই নাজানো। মুঠতে টেঙাজোপা পৰি গ'ল, বেয়া লাগিছে আচলতে। দেখাইছোঁ অলপ টেঙা খাব নাপালেও পিছৰ বছৰ খাইছিলোঁ, 3টা লাগিছিল। ভাগি গ'ল। ঢেৰ পৰিলে, ঢেৰ মানুহে নিলে, খাবলৈ নাপালোঁ আৰু বিশেষ এনেকৈ মানে পকিবলৈ নাপালেগৈ আৰু মানুহে ঢেৰ নিলে, যোনে যোনে খুজিছে দিলোঁ। এইখনে নেমু বাৰী বহুত লাগি আছে লমা লমে, আৰু এইখন তামোল চামোল কিবা কিবি কল চল আছে। বলক পথাৰলৈ যাওঁ, কি কি পাওঁ দেখুৱাওঁ, আৰু বলক আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ অলপমান। আৰু পৰাপক্ষত বাহিৰত কিছুমান থান আপোনালোকক দেখুৱাম। আৰু বিশেষকৈ মোৰ মাইক্ৰফোনটো নাই, মাইক্ৰফোন এটা অৰ্ডাৰ দিবলৈ মানে বিশেষ পইচা নাই, আৰু কিছু বস্তু প্ৰয়োজন হয় ধেৰ। এটা ব্লগ বনাওঁতে আপোনালোকে জানেই, কিন্তু আপোনালোকে কোনে কোনে সহায় কৰিব 10-20 টকা দি। আৰু মই ভিডিঅ'ৰ তলত মোৰ নাম্বাৰটো দি দিছোঁ, গুগল পে' কৰি দিব। আৰু দাবী নকৰোঁ, যিমানটো পাৰে পৰাবিলাকে দিব, কিন্তু নোৱাৰাবিলাকে নালাগে বাৰু, দিব মন নাইকিয়াবিলাকে। কিন্তু মই মোৰ কাৰণে খোজা নাই, কিন্তু মোৰ কিছুমান বস্তু দৰকাৰ হৈছে, সেইকাৰণে মানে আপোনালোকলৈ ভাল ভাল ভিডিঅ' আগবঢ়াবলৈ মই দিম। কিন্তু আপোনালোকে পাৰিলেহে দিব, কিন্তু নোৱাৰিলে নালাগে। কিন্তু আপোনালোকক জোৰ কৰা নাই কাকো, যোনে দিবলৈ মন গৈছে দিব, আৰু যিবিলাক কমেণ্ট এটা কৰি দিব, ভাল লাগিব অন্ততঃ। এইখন হৈছে আমাৰ বৰ্তাৰ ঘৰৰ বাৰী, খুব মজা লাগিছে দেখি। ডিফেন্স ৰাখিছে 5 মিটাৰ 10 মিটাৰ সেনেকৈ ডিফেন্স ৰাখিছে। অলপমান আছে, তামোলৰ বাৰী বেছিকৈ লগাইছে, কিন্তু তামোলৰ পইচাবিলাক গুচি কলজোপা এবাৰ লাগিলে কাটি দিব লাগে যে। সেইখনে জালুকৰ বাৰী, বিশেষ খোৱা বস্তু একো নাই বাৰীত। কল আছে, তাৰপিছত নেমু আছে, অমিতা আছে ভাল বস্তুৰ ভিতৰত, আৰু পটল আছে, সেয়া আৰু শাক পাচলিৰ ভিতৰত, আৰু বিশেষ একো নাই আমাৰ বাৰীত। বলক ৰাস্তাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই দিছোঁ। অলপমান সুন্দৰ জেগা এটা আছে আপোনালোকক। বিশেষকৈ ক'বলৈ গ'লে আমাৰ গাঁৱত পানী যোগান দিব নালাগে, কিন্তু ভাল লাগিছে দিছে যদিও, আৰু প্ৰত্যেক ঘৰতে পানী আছে। মই বৰ্তমান পথাৰলৈ আহিলোঁ। পথাৰত জাল এখন পাতি থোৱা আছিলে, দেউতাই চাবলৈকে আহিলোঁ। মাছ পাওঁ নাপাওঁ এতিয়া চাই লওঁগৈ, আপোনালোককো দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। আছিলোঁ এতিয়া দেখিছে পূৰা ঠাৰি লাগিছে ওপৰলৈকে, কিন্তু কম আপোনালোকক দেখুৱাই দিছোঁ অলপমান। চব বগা হৈ আছে, দেখা পাইছে আপোনালোকে, ঠাৰিতে লাগি আছে। আৰু 5 মিনিটত পাতিছিলোঁহে, লাগিলেই। কিন্তু সেয়া দেখুৱাই দিছোঁ, কিন্তু এৰুৱাব নোৱাৰাকৈ লাগিছে। কিন্তু চিতাপতিখন ইমানকৈ খাবও নোৱাৰি, এনেই মাছবিলাক নেমাৰোঁ বুলি এতিয়া ঘৰলৈকে লৈ আহিছোঁ। ঘৰত গৈ যিমানখিনি পাওঁ এৰুৱাওঁ, তাৰপিছত মানুহক বিলাই দিব লাগিব অলপ অলপ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আহিছে বিটু দাস ষ্টেজত।
আমি যাব লৈছোঁ খজুৱা আৰু তাৰ পানী খুব ডাঙৰ পানী হৈছে আপোনালোকক দেখুৱাই দিছোঁ আমাৰ এই বাসুদেৱ থানা চাইডে আৰু দেখিছে পানী পূৰা চাৰিওকাষে অসমৰ সিমূৰৰ পৰা সিমূৰলৈকে পানীয়ে আৰু ঢকুৱাখানা গৈ আছোঁ আৰু ঢকুৱাখানা পৰিৱেশটো যদি যাওঁ তেতিয়া মোৰ ভালদৰে দেখুৱাই দিম বাছ আমি কৌশিকা দলঙত উঠিছোঁহে দলঙৰ পৰা কি সুন্দৰ পৰিৱেশ এইফালে চাওকচোন চালে দেখি পানী এইফালে চালে দেখি পানী চাৰি চাইডে পানীয়ে আগুৰি আছে আৰু দাদা একদম পূৰা স্পীডত বাইক চলাইছে ভালো লাগিছে পূৰা দাদা নমস্কাৰ হৈ দিয়া হেলমেট পিন্ধি থকাৰ কাৰণে একো ক'ব নোৱাৰে আমাৰ গাঁৱৰ জানটো দেখিছে পানী ক'লৈকে বৈ আছে এইটো বলাহীৰ পৰা বৈ আহিছে একদম বালিতানৰ পুলটোলৈকে আমাৰ পুৰণা পুলটো নতুন দলং এখন গাড়ী আহিলে এখন গাড়ী ক্ৰচিং কৰি যাব নোৱাৰে আৰু বিশেষকৈ নেদেখাওঁ এইবিলাক ৰাস্তা পানীটো অলপমান শুকা লাগে পূজা পানী এটা আহিবলৈ বাকী আছে আৰু গাঁৱৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকৰ গাঁৱৰ পৰিৱেশটো চাই লওক